নমস্কাৰ, এই মুহূৰ্তত লৈ আছো ৰাজ্যবাসীৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। লগতে চাওক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কিদৰে লাভ কৰিব কৃষক সন্মান নিধিৰ ত্ৰয়োদশ কিস্তি, কৰিব লাগিব এই 4টা কাম। কৃষকসকললৈ চৰকাৰে আগবঢ়াব হাজাৰ হাজাৰ টকা। চৰকাৰে আপোনাৰ একাউণ্টত দিব 2000 কৈ টকা। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে কৃষকে লাভ কৰিব এই ধন। ত্ৰয়োদশ কিস্তিৰ ধন একাউণ্টত সোমাব কৃষকৰ। বছৰি 3টাকৈ কিস্তি আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। প্ৰতিটো কিস্তিত 2000 কৈ অৰ্থাৎ 6000 টকা কৃষকৰ একাউণ্টত সোমাব। আধাৰ কাৰ্ড লিংক থকা একাউণ্টহে প্ৰযোজ্য হ'ব। ধন লাভত অসুবিধাত পৰিলে ফোন কৰক এই নম্বৰত। কৃষকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। হেল্পলাইন নম্বৰকেইটা হ'ল 1800115526 অথবা 155261 নম্বৰৰ জৰিয়তে সবিশেষ লাভ কৰিব বাৰ্তা। আন এটা নম্বৰতো যোগাযোগ কৰিব পাৰিব। 01123381092 নম্বৰত ফোন কৰিলেও কৃষকে লাভ কৰিব তথ্য। কিদৰে লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ত্ৰয়োদশ কিস্তি। 13 সংখ্যক কিস্তি লাভ কৰিবলৈ কৰিব লাগিব এই 4টা কাম। এই 4টা কাম নকৰিলে আপুনি নাপাব সন্মান নিধিৰ ধন। কিস্তি লাভ কৰিবলৈ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব একাউণ্ট। হিতাধিকাৰীৰ বাবে মুকলি কৰিছে ৱেবছাইট। pmkishan.gov.in পঞ্জীয়ন কৰিব লাগিব হিতাধিকাৰীসকলে। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হ'ল, যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই শীঘ্ৰেই কৰক আবেদন। ৰেচন কাৰ্ডৰ আবেদনৰ বাবে হাতত মাত্ৰ 8টা দিন বাকী। 25 জানুৱাৰীৰ পূৰ্বে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব সুলভ মূল্যৰ বিনামূলীয়া চাউল, কেৰাচিন। কেনেকৈ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। গাঁৱৰ বাসিন্দাসকলে গাঁৱৰ পঞ্চায়তৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন। আবেদনৰ বাবে পৰিয়ালৰ বাৰ্ষিক আয় 2.50 লাখ টকাতকৈ কম হ'ব লাগিব। পৰিয়ালত থাকিব নালাগিব কোনো চৰকাৰী চাকৰি। কৰোনাৰ ভেকচিন লৈছিল নেকি আপুনিও? প্ৰথমবাৰলৈ কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিলে ভাৰত চৰকাৰে। আনুষ্ঠানিকভাৱে ভেকচিনৰ ছাইড ইফেক্টৰ কথা স্বীকাৰ কৰিছে। ICMR আৰু চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে এই কথা ৰাজহুৱা কৰিছে। কোভিডশিল্ড আৰু কোভেক্সিন ভাৰততে প্ৰস্তুত হৈছিল। কোভিডশিল্ডৰ ছাইড ইফেক্ট সৰ্বাধিক। RTIৰ উত্তৰত এই কথা খোলসা কৰিছে সংস্থা দুটাই। কাৰণ নোহোৱাকৈ বমি ভেকচিনৰ ছাইড ইফেক্ট। পেটৰ বিষ আৰু মূৰৰ বিষো হয়। বুকুৰ বিষৰ লগতে উশাহ চুটি হয়। ডিঙিৰ বিষ আৰু শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ দুৰ্বল অনুভৱ হয়। হাত বাহু কলাফুলত বিষ অনুভৱ, চকুৰ বিষ, দৃষ্টিশক্তি হ্ৰাস পোৱা। 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আন এখোজ। আজি বিভিন্ন বিভাগৰ নতুন 828 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান নতুন 828 গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অসম চৰকাৰে 1 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আন এখোজ আগুৱাইছে। শেহতীয়াকৈ 39,674 গৰাকী প্ৰাৰ্থীৰ বিভিন্ন বিভাগত সফল নিযুক্তি দিছে অসম চৰকাৰে। বৰ্তমান নতুন 828 গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই নিযুক্তি পত্ৰ কৰিব। উল্লেখযোগ্য যে এই নিযুক্তি প্ৰদানৰ পিছতে 1 লাখৰ ভিতৰত 40,502 গৰাকীলৈ নিযুক্তি দিয়া হ'ব। আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 12 বজাৰ পৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ হ'ব। মহানগৰবাসীৰ সন্মুখত আন এক ভাবুকি। গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ। বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় 20ৰ পৰা 200 পৰ্যন্ত দৈনিক AQIৰ পাৰ্থক্য। মহানগৰবাসীৰ বাবে এক উদ্বেগজনক খবৰ। মহানগৰীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। বিগত বছৰৰ তুলনাত অধিক হাৰত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। তথ্য অনুসৰি 2022 চনৰ 13 জানুৱাৰীত 76 AQIৰ বায়ু প্ৰদূষণৰ বিপৰীতে 2023 চনৰ 13 জানুৱাৰীত বায়ু প্ৰদূষণৰ সূচাংক 273। একেদৰে 2022 চনৰ 13 জানুৱাৰীত 301, চলিত বছৰত 320 সূচাংক। 2022 চনৰ 15 জানুৱাৰীত 190 AQI, চলিত বছৰৰ দিনটোত 376 সূচাংক। 2022 চনৰ 26 জানুৱাৰীত 220 AQI, চলিত বছৰত 365 সূচাংক। 2022 চনত আজিৰ দিনটোত 253 বিপৰীতে এই বছৰত 320 সূচাংক।